हेलो फ्रेंड्स की खबर भालने सकलोरे मैं गीतमणि दत्तই আপোনালোকক গীত কিস্তিবাৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আজি এতিয়া সময় প্ৰায় 10:30 মানে হৈ গ'ল আৰু মোৰ খোৱাব হৈ গ'ল হাজবেণ্ডো গ'ল বাকি মোৰ ৰুমৰ অলপ কাম আছে এইখিনি কৰিম আৰু আজিৰ ভিডিঅ'টো মই এতিয়াৰ পৰা ষ্টাৰ্ট কৰো বুলি ভাবিছো আৰু আশা কৰো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত লাইক কমেন্ট শেয়াৰ কৰিবলৈ ক'বটো নালাগে নিশ্চয় নহয় জানো আপোনালোকে শেষত চাই মতামত দিবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনে পালে আৰু আজিৰ দিনটোত মই কি কি কৰো আপোনালোকৰ লগত দেখাই যাম সো বলকচোন ভিডিঅ'টো এতিয়াৰ পৰা ষ্টাৰ্ট কৰো মনৰ ফুটুৰাতে কাম নাই যে কেনেকে শুনিবা হাহাৰে কাৰক এনেকে শুনিবা সি মোক কৈ আছিলে যে ভিডিঅ' কৰি দিব লাগে তেৰে বিন আকৌ গাইছে तेरे बिन ना बेदने हरदम तेरे साथ तो जाने हरदम तेरे बिन ना बेदने हरदम तेरे साथ तो जाने हरदम ধুনীয়া গান গাই দেই মোক কৈ আছে ধুনীয়া পাছে ভিডিঅ' কৰিব লাগে सिटी बजाए বেকগ্ৰাউণ্ড সো মই সেইটো কাৰণে কৈছোঁ গানতে গা তেতিয়া মই কৰি দিম ধুনীয়া গান গালে দেই ধুনীয়া এইটো কেনে চাবোনটো চাওকচোন কেনেকৈ লৈ আছে अरे मैं फोन करैतु दी কেনেকৈ ফোন কৰে কালে ফোন কৰিবি हेलो अरे बाबू तबे बात करो দেখিছেনে কি কৈ আছে মই এনেই বহি আছোঁ বাৰাণ্ডাতে सिटी बजाए মই গান শুনি লওঁ দেই তাৰপিছত আপোনাক লগ পাই আছোঁ এইবাৰ ভাত বনোৱাত লাগিলোহি মানে পাচলি কাটিছোহি ডাংবডি কাটি আছোঁ কি কয় নাজানো মই ডাংবডি বুলিয়ে কওঁ কিছুমানে লেচেৰাই মাহ বুলিও কয় পাচলি কাটি আছোঁ ভাত বনাওঁ তাৰপিছত লগ পাম সময় 12টা বজাইলে 5 মিনিট আছে কিন্তু মোৰ ভাত বনোৱা আধাদি হৈ গ'ল মানে কাম কৰা মানুহজনৰ ভোক লাগিব পাৰে বুলি মায়ে সোনকালে ভাত বনাব কৈছে মানে তেওঁ মায়ে দালি ভাত বনালেই মই ভাজি বনাইছোঁ ডাংবডি আলু ভাজি আৰু ডিম আমলেট কৰিম সেয়াই আৰু বেছি গৰম হ'লে বেছি খাবও মন নাযায় যিটি সো সেয়াই বনাই আছোঁ মানে হ'লে আৰু বৰ দুখজনক ঘটনা এটা ঘটিলে মোৰ লগত এডোখৰতে এল'ভেৰা গছ এজোপা আছিলে কিন্তু কি ক'ব দুখৰ বিষয় এল'ভেৰা গছজোপা কাম কৰি থাকোঁতে কাটি পেলালে মই মানুহজনক কৈছিলোঁৱেই কিন্তু কাটি পেলালে এইডোখৰতে মোৰ ভাগৰ হেৰি এজোপা আছিলে নহয় নামৰ নিচান নাইকিয়া হৈ গ'ল চাওকচোন টুকুৰা টুকুৰ কৰি পেলালে চব দুজোপা আছিলে এল'ভেৰা গছ আৰু চব টুকুৰা টুকুৰ হৈ যেন তেন গোট গোট কৰি আছে বাকীখিনি নাপালোঁৱে বিচাৰি দুটুকুৰামান টুকুৰা টুকুৰ পালোঁ আৰু বেয়াই লাগি গ'ল দেখি বহুত দেৰি মূৰত আহিলোঁ এতিয়া সময় প্ৰায় 5টা মানে বাজি গ'ল গধূলিয়ে হ'ল মই খোৱা বোৱা কৰাৰ পাছত অলপ কাম আছিল সেইখিনি কৰিলোঁ আৰু আপোনালোকক দেখাইছিলোঁ মই আগত যে মোৰ এল'ভেৰা জোপা দেখিছিলনে বাৰু মই কৈছিলোঁ যে বাৰীত অলপ চাফা কাম কৰা থকা হৈছিল আৰু মই কৰি থাকোঁতে মই মানুহজনক কৈছিলোঁ যে হেৰি এল'ভেৰা জোপা দেখাই থৈ আহিছিলোঁ দুজোপা আছিলে অলপ অলপ ডাঙৰ হৈছিল মই দেখাই থৈ আহিছিলোঁ যে এই দুজোপা নাকাটিব বুলি কিন্তু তেওঁ সেইকেইজোপা কাটি লৈ বেলেগ কিবা বনৰীয়া গছ এজোপাত ৰাখি থৈ দিছিলে হয়তো তেওঁ ধৰিব নোৱাৰিলে মই কি ক'লোঁ কিন্তু কি হ'ব বৰ দুখ লাগিছে এজোপা কাটা দেখি মানে বহুত যত্ন কৰি ৰখা হৈছিলে বেয়া লাগিছে কাৰণ সেইটো দৰকাৰ হৈয়ে থাকে এল'ভেৰা জোপা মোক আৰু এতিয়া 5টাই বাজিলে মই ভাত পানী খোৱাৰ পাছত বাৰীত অলপ কাম কৰিলোঁ তাৰপাছতে অলপ এক্সাৰসাইজ কৰিলোঁ কাৰণ বহুত বেছি শকত হৈ গৈছোঁ আৰু তাৰপাছতে এতিয়া
আপোনালোকৰ লগত আহিছোঁ গা পা ধুই মেলি আজৰি হৈ। বহুত গৰম আজি, বতৰটো ইমান ডাৱৰীয়া হৈ আছে। আৰু মোক বহুতে সুধি আছিলে মই চুলিত কি ইউজ কৰোঁ, অলপ চিল্কি হৈ থাকে বোলে। মই চুলিত বিশেষকৈ কৈছোঁ এল'ভেৰা ইউজ হৈ থাকে, এল'ভেৰা লগাওঁ। এল'ভেৰা মই সপ্তাহত এদিন বা দুদিন লগাওঁ। যেতিয়াই মই চুলিত শ্বেম্পু কৰোঁ তেতিয়াই এল'ভেৰা লগাওঁ। আৰু এল'ভেৰা জোপাত মই এল'ভেৰা ভিতৰটো লগাই লগত মই নাৰিকল তেল আৰু নেমু ৰস দি পেলাই এল'ভেৰা লগাওঁ প্ৰায়ে। আৰু তাৰ উপৰিও মই মাজে মাজে এটা তেল ইউজ কৰোঁ, অনিয়ন তেল এটা। মোৰ মাজতে বহুত চুলি প্ৰব্লেম হৈ গৈছিল, সৰিছিলে, বহুত চুলি সৰিবলৈ লৈছিল আৰু বহুত বেছি প্ৰব্লেম হৈ গৈছিল। বিশেষকৈ মোৰ হাজবেণ্ডৰ বেছি প্ৰব্লেম হৈছিল। তেওঁ মোৰ এনেকুৱা হৈছিল যেন টপাই হৈ যাব নেকি, চিন্তা হৈ গৈছিল। তাৰপাছতে মই এটা তেল অৰ্ডাৰ কৰিছিলোঁ, ক'ৰ পৰা কৰিছিলোঁ পাহৰিলোঁ, এমাজন নে ফ্লিপকাৰ্ট ক'ৰ পৰা কৰিছিলোঁ। আৰু অনিয়ন অইল হয়, আৰু সেইটো ইউজ কৰাৰ পাছত সঁচাকৈ মই বহুত ভাল ৰিজাল্ট পালোঁ। মানে মোৰ চুলি সৰাটো আৰু মোৰ বহুত উফি প্ৰব্লেম হৈ গৈছিল, ডেণ্ড্ৰফখিনিও বহুত নাইকিয়া হৈ গ'ল। মানে বহুত ভাল পালোঁ মই তেলটো, আৰু সেইটো মই এতিয়া মাজে মাজে লগাই থাকোঁ। মাজে মাজে মানে মই সেইটো প্ৰায় লগাই থাকোঁ, মাহত 2বাৰ 3বাৰকৈ। আৰু তাৰ উপৰি মই নাৰিকল তেলত এল'ভেৰা আৰু নেমু ৰস দিও লগাওঁ। সেইখিনি মই শ্বেম্পু কৰাৰ আগত প্ৰায় লগাওঁ। আৰু মই তেলটো আপোনালোকক দেখাম বাৰু, ৰ'ব এতিয়া দেখাইছোঁ। এইটো তেলটো অৱস্থাই নাইকিয়া হ'ল, অনিয়ন অইল বুলি লিখা আছে, 100% পিয়'ৰ এণ্ড নেচাৰেল। মই এইটো অৰ্ডাৰ কৰিছিলোঁ ফ্লিপকাৰ্টৰ পৰা নেকি। তাৰপাছতে এনেই মই অৰ্ডাৰ কৰিছিলোঁ ৰিভিউটো চাই। মানে ইমানেই বেছি প্ৰব্লেম হৈ গৈছিল চুলিত, কি লগাওঁ কি নলগাওঁ হৈ গৈছিল তেতিয়া, ইমানেই সৰিব লৈছিল আৰু ডেণ্ড্ৰফৰ ইমান প্ৰব্লেম হৈছিল নহয়। তাৰপাছতে এইটো যেতিয়া লগালোঁ বহুতখিনি ভাল পালোঁ, আৰু এইটো কাৰণে এইটো লগাই থাকোঁ। কিন্তু ওপৰৰ বাকলি অৱস্থা নাইকিয়া হৈ গ'ল। আৰু সেয়াই আৰু এতিয়া সেইটোৱে লগাওঁ চুলিত। মোক সুধিছিল, মই কৈ দিছোঁ আজি, বেলেগ চুলিত একো নলগাওঁ, বেছি মই কেয়াৰ লোৱা নহয়, তেনেকৈ তেলেই লগাওঁ। তাৰপাছতে এতিয়া ভাবিছোঁ আৰু এটা কথা মই আপোনালোকক এতিয়াই মই কৈ থওঁ, মনত পৰিছে কথাটো। অসমীয়া ছোৱালী ৰেখা নামৰ চেনেলটো আপোনালোকে হয়তো চবেই জানেই। ৰেখা বাই এটা ভিডিঅ' বনাইছিল, মানে য'ত নেকি আমাৰ যিসকল জৰুৰীকালীন সেৱাত লোকসকল ভৰ্তি আছে তেওঁলোকক ধন্যবাদ জনাই তেওঁলোকক এটা ভিডিঅ' বনাইছিল। আৰু মই তেওঁলৈ এটা ভিডিঅ' পঠাইছিলোঁ। বিশেষকৈ আমি বহুতেই পঠাইছিল, ময়ো তেনেদৰে পঠিয়াইছিলোঁ এটা তেওঁলৈ ভিডিঅ' বনাই। আৰু তেওঁ সেই তেওঁৰ ভিডিঅ'ত মোৰ ভিডিঅ'টো এড কৰাৰ বাবে মই তেওঁক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু নাজানো তেওঁ ভিডিঅ'টো পাবনে নাপায়, কিন্তু বহুত বহুত ধন্যবাদ বা যে তোমাৰ ভিডিঅ'ত মোৰ ভিডিঅ'টো এড কৰাৰ বাবে। আৰু সঁচাকৈ মই অন্তৰৰ পৰা সকলোকে, মোৰ ফালৰ পৰাও অন্তৰৰ পৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ, যিসকল লোক বৰ্তমান জৰুৰীকালীন সেৱাত ভৰ্তি আছে। আৰু যিসকল লোকে বৰ্তমান এই দুৰ্যোগৰ সময়ত তেওঁলোকে নিজৰ কৰ্তব্যৰ দায়িত্ব পালন কৰি আছে, তেওঁলোকক সঁচাকৈ বহুত বহুত ধন্যবাদ মোৰ ফালৰ পৰাও। কি ক'ম, ক'বলৈ ভাষা নাই তেওঁলোকৰ বিষয়ে। কাৰণ বৰ্তমান সময়ত এনে এটা পৰিস্থিতি হৈ আছে, যিটো সময়ত নেকি আমাৰ বিভিন্ন লোকসকল সামাজিক দূৰত্ব বজাই ৰাখিছে। আৰু এনেকুৱা হৈছে ন, আমাৰ আজিকালি যে অচিনাকি মানুহ আহিলে প্ৰায় ভয় লগা নিচিনা হৈছে যে তেওঁৰ পৰা আঁতৰত থাকোঁ। মোৰ হৈছে, বিশেষকৈ আপোনালোকৰ হৈছেনে নাজানো, অচিনাকি মানুহৰ পৰা প্ৰায় আঁতৰত থকা নিচিনা হৈছে। মানে ঘৰৰ পৰা বাহিৰলৈ গ'লে আঁতৰত থাকোঁ। কিন্তু যিসকল ডক্তৰ নাৰ্ছ বা যিসকল এই কামত জড়িত হৈ আছে তেওঁলোকে কিন্তু সেই অচিনাকি লোকসকলৰ লগত পৰিচৰ্চা কৰিবলগীয়া হৈছে, তেওঁলোকক ট্ৰিটমেণ্ট কৰিবলগীয়া হৈছে, যিসকল ৰোগীসকলক। গতিকে তেওঁলোকৰ কিমান এটা সাহস লৈ তেওঁলোকে কাম কৰি আছে, সঁচাকৈ ভাবিলৈ ভয় লাগে। আৰু ভগৱানৰ ওচৰত একদম পূৰা মনৰ পৰা প্ৰাৰ্থনা কৰিছোঁ যে তেওঁলোকক সাহস দিয়ক, তেওঁলোকক ধৈৰ্য দিয়ক, তেওঁলোকে যাতে এই দায়িত্ব আৰু কৰ্তব্য নিষ্ঠাৰে পালন কৰি যাব পাৰে। সঁচাকৈ বহুত ভাবিব নোৱাৰা কাম তেওঁলোকে কৰি আছে। আৰু বহুত বহুত ধন্যবাদ, সেইকাৰণে আপোনালোকক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই আজি এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ বুলি ভাবিছোঁ। যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যদিহে আপোনালোকে মোৰ চেনেলটোত নতুন আৰু চেনেলটো আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিয়া নাই, প্লিজ সেই ৰঙা বাটনটো ক্লিক কৰি দিয়ক। আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'বোৰ ন'টিফিকেশ্যন আপোনালোকে সোনকালে পাই যায়। আৰু নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ